Hello everyone, good morning to all of you. Welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু এতিয়া আপোনাৰ বাজি গৈছে প্ৰায় 7টা। মোৰ হাজবেণ্ডো অফিচ গ'ল, ময়ো মুখ হাত ধুই মেলি ফ্ৰেছ হৈ আহিলো। আৰু এয়া মই খাবলৈ লৈছে এগিলাছ গৰম পানী। আৰু মোৰ ৰাতিপুৱাটো এনেকৈ ষ্টাৰ্ট হৈ যায়। আৰু আজি ভাবিলোঁ যে মোৰ ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰোঁ। মই কি কৰোঁ কি নকৰোঁ সেয়া সকলো মই আপোনালোকক দেখাই গৈ থাকিম অকণমানকৈ যিমানখিনি পাৰোঁ। আৰু এইখিনি দেখিছেনে বাৰু, এইখিনি বেলুনছ মোৰ বাৰ্থডেতে হাজবেণ্ডে ফুলোৱা হয়। আৰু পেলাই দিবলৈ যিহেতু বেয়া লাগে সেইকাৰণে মই এনেকৈ কিনাৰতে লগাই থৈছোঁ। যেতিয়া বেছিকৈ ফুলি আছিলে তেতিয়া বেছি ভাল লাগিছিলে বাৰু, কিন্তু এতিয়া দুই এটা ফুটি গৈছে, আকৌ দুই এটা আপোনাৰ নাইকিয়াও হৈ গৈছে দেখিছে বাৰু। যি কি নহওক, আপোনালোকে বাৰু ৰাতিপুৱা খালী পেটত গৰম পানী খায়নে? অৱশ্যে আজিকালি সকলোৱে খায়ে গৰম পানী, নহয় জানো? গৰম পানী আমি খালী পেটত খাব লাগে, গেষ্ট্ৰিকৰ কাৰণে বহুতেই ভাল হয়। আৰু এতিয়া মই গৰম পানী গিলাচ খাই মই অকণমান এক্সাৰচাইজ কৰিম, য়োগা কৰিম, তাৰপিছত মই আকৌ আপোনালোকক লগ পাম। চুলিটো দেখিছেই চাগে মোৰ একদম মানে চিপচিপা টাইপ হৈ আছে। যোৱাকালি ৰাতি মই তেল লগাই থৈছিলোঁ। আৰু এইকেইটা আমাৰ মাছকেইটা। আৰু এইটো চাওক, এইটো এটা নতুনকৈ আনিলোঁ, এইটো ব্লু এঞ্জেল। এতিয়া ধৰিব নোৱাৰে, কিন্তু মাজে মাজে ইয়াৰ কালাৰটো একদম লাইট এটা ব্লু হৈ যায়। আৰু ই দেখিছেনে, ই এতিয়া মানে আমাৰ একুৰিয়ামটোৰ পৰা ৰজা হৈ আছে। ই বাকীকেইটা গোটেইকেইটাকে খেদি লৈ ফুৰে। আৰু ইহঁতি যে মোক একদম বহুত ভালকৈ চিনি পায়। মই যেতিয়াই ওচৰত আহোঁ তেতিয়া মানে এডোখৰত আহি পিনি এডোখৰত এইবিলাক কৰি থাকিম। আৰু ই দেখিছেনে, ই বহুত মানে দুষ্ট হয়। ইয়াক পূৰা খেদি ফুৰে। আমাৰ এইটো ব্লেক এঞ্জেলটো যে এই দেখিছে চাগে আপোনালোকে, ইয়াক পূৰা খেদি ফুৰে। এইকেইটাক নেখেদে, কিন্তু ই ব্লেক এঞ্জেলটো পূৰা খেদি থাকে। আৰু এয়া দেখিছেনে, মই একদম পাচলিৰ বজাৰ মেলি লৈছোঁ। আৰু মই প্ৰথমে পাচলিবিলাক ইয়াতে ধুই মেলি ফেনত শুকাবলৈ দিলোঁ। আৰু তাৰপিছত মই এতিয়া পাচলিবিলাক বাতৰি কাগজৰ পেপাৰে মই ভালদৰে ৰেপ কৰি পিনি মই ফ্ৰিজত থৈ দিম। আৰু তেনেকৈ থ'লে পাচলিবিলাক বহুত দিনলৈকে ভাল হৈ থাকে। আৰু এইটো ট্ৰিক মোক দিছিলে প্ৰণামী বাই দিছিলে। আৰু মই আগতে ধুই মেলি পলিথিনত থওঁ, কিন্তু তেতিয়াও চব্জিবিলাক আপোনাৰ বেয়া হৈ যায় বহুত সোনকালে। কিন্তু এনেকৈ থ'লে বহুত দিনলৈকে ভাল হৈ থাকে। আপোনালোকেও নিশ্চয় ট্ৰাই কৰিব। মই চব পাচলিবিলাক বেলেগ বেলেগকৈ এনেকৈ থওঁ। জিকা ভাগে, ভেন্দি ভাগে, যাতে মোৰ বিচাৰিবলৈ সুবিধা হয়। আপোনালোকে নিজৰ সুবিধামতে থৈ ল'ব। আৰু কাম কাজবিলাক কৰি আজৰি হৈ মেলি এতিয়া মই লাঞ্চ বনাবলৈ লৈছোঁ। এয়া দেখিছে, আৰু এয়া মোৰ দালি হৈ গৈছে। মই এয়া টেঙামৰা দিয়া দালি বনাইছোঁ। আৰু এইফালে মই বনাবলৈ লৈছিলোঁ হাঁহৰ ডিম। কিন্তু মোৰ চাওকচোন ডিমকেইটাৰ অৱস্থা দেখিলে বেয়া লাগে, নহয় জানো? মোৰ মানে সদায় এনেকুৱা হয়, হাঁহৰ ডিমৰ আপোনাৰ বাকলি এৰাওঁতে পূৰা মানে আধাখিনি এৰ খায়ে গ'ল। এটা অকণমান ভাল হৈছে, বাকী দুটাৰ একদম অৱস্থা একেবাৰে বেয়া। দেখি গম পাইছেই, বাট উপায় নাই, এতিয়া বনাবতো লাগিব। এনেকৈ বনাই দিওঁ, আৰু যিহেতু আলহীকটো নোখোৱাওঁ, নিজেহে খাম, চ' হ'লেই হ'ল। আৰু এয়া চাওকচোন, বস্তুবিলাক ইমান ধুনীয়াকৈ কাটি মেলি ৰেডি কৰি লৈছিলোঁ, কিন্তু মেইন আপোনাৰ বস্তুটোৱেই বেয়া হৈ থাকিলে। কিন্তু উপায় নাই, আৰু এনেকৈয়ে বনাই দিওঁ। আৰু আপোনালোকেও মোক বেয়া নাপাব দেই, একদম মানে সঁচাকৈ কৈছোঁ, আপোনালোকক ৰেচিপিটো মানে ভালকৈ শ্বেয়াৰ কৰিম বুলি ভাবিছিলোঁ। চাওকচোন এতিয়া কি হৈ থাকিলে। আপোনালোকে প্লিজ এইবাৰলৈ মোক ক্ষমা কৰি দিয়ক। নেক্সট বাৰ মই আকৌ ভালকৈ কৰিবলৈ ট্ৰাই কৰিম। আৰু এতিয়া মই কেৰাহীখন গৰম হোৱাত অকণমান মিঠাতেল দি লৈছোঁ। আৰু মই ফাৰ্ষ্ট আলু আৰু কণীখিনি ফ্ৰাই কৰি ল'লোঁ অকণমান।
তেলটো পকিলত মই প্ৰথমে তেজপাত পিঁয়াজ আৰু জলকীয়াখিনি দি ল'লোঁ আৰু ভালদৰে আটাইখিনি মিক্স কৰি 2 মিনিটমান সময় ভাজি থাকিম এনেকৈ আৰু তাৰপিছত মই ইয়াতে আদা নহৰু পেষ্টটো দি দিম। আদা নহৰুৰ গোন্ধটো যোৱাৰ পিছত মই ইয়াতে দিছোঁ এতিয়া অকণমান জিৰা পাউডাৰ আৰু অকণমান লাল মিৰ্চ পাউডাৰ। আৰু এতিয়া মই সোৱাদ অনুযায়ী নিমখ আৰু হালধি অলপ দি ল'ম আৰু আজি মই ৰেচিপিটো একেবাৰে চিম্পলকৈ বনাইছোঁ। আপোনালোকে যদি হাঁহৰ ডিম বনায় এনেকৈ বনাই চাব, খাবলৈ খুবেই ভাল হয়। মছলাখিনি ভালদৰে ভাজ খোৱাৰ পিছত মই ইয়াতে ফ্ৰাই কৰি থোৱা আলু আৰু ডিম দি ল'লোঁ আৰু তাৰপিছত আটাইখিনি ভালদৰে মিক্স কৰি ল'লোঁ আৰু এনেদৰে প্ৰায় 5 মিনিটমান সময় ভাজি থাকিম। এতিয়া মই ডিমৰ আঞ্জাখনত দিছোঁ একদম বকবককৈ উতলি থকা গৰম পানী আৰু এতিয়া গৰম পানী দিয়াৰ পিছত মই ঢাকোন দি প্ৰায় 10 মিনিটৰ কাৰণে সিজিবলৈ ৰাখি দিম আৰু তাৰপিছত আমাৰ হাঁহৰ ডিমৰ আঞ্জা ৰেডি হৈ যাব। আঞ্জাখন নমোৱাৰ 2 মিনিটমানৰ আগতে আপুনি অকণমান জালুকৰ গুড়ি দি দিব পাৰে। জালুকৰ গুড়ি দিলে আপোনাৰ আঞ্জাখনৰ এটা বহুত ধুনীয়া টেষ্ট হয় খাবলৈ আৰু এতিয়া মই জালুকৰ গুড়ি দিয়াৰ পিছত ভালদৰে মিক্স কৰি ঢাকোন দি 2 মিনিটৰ কাৰণে একেবাৰে ল' ফ্লেমত সিজিবলৈ ৰাখি দিম আৰু 2 মিনিটৰ পিছত মই গেছটো অফ কৰি দিম আৰু মোৰ আঞ্জা ৰেডি হৈ যাব। সো ফ্ৰেণ্ডছ, এয়া মোৰ আজি একদম পূৰা ফটাফট আৰু জল্দি বনোৱা একদম এয়া ৰেচিপিবিলাক বেছি নাছিলে। এয়া দালি, হাজবেণ্ডে ল'লে দালি। এয়া আমাৰ আজি সঁচাকৈ খাবলৈ বহুতেই ভাল হৈছিলে। দেখিবলৈ যেনেকুৱাই নহওক লাগিলে আঞ্জাখন কিন্তু খাবলৈ খুবেই ভাল হৈছিল। আৰু এয়া ঢেকীয়া ভাজি। মোৰ স্কিনত এটা কিবা এটা হৈছিলে, ৰঙা নিচিনাকৈ গুটি উঠিছিলে আৰু অকণমান স্প্ৰেড হৈ গৈছিলে আৰু ডক্টৰক দেখাইছিলোঁ, মই হোমিঅ'পেথিকতে দেখাইছিলোঁ আৰু তাৰপিছতে মোৰ বহুতখিনিয়ে ভাল হ'ল বাৰু। তাৰপিছত এতিয়া মই ইয়াৰ মলম লগাই থৈছোঁ আৰু চুলি ধুইছিলোঁ, দেখিছেনে শুকুৱাই নাই চুলি। আৰু এতিয়া মই হাজবেণ্ডৰ কাৰণে প্ৰটিন বনাইছোঁ। মই নাখাওঁ সেইবিলাক বস্তু, মই চাহে খাম একাপ ভালকৈ। বাহিৰত যিহেতু কিনকিনীয়া বৰষুণ দিয়ে আছিলে আৰু সেইকাৰণে মোৰ যিখিনি ভিতৰত বাৰান্দাত থাকে টাবখিনি, সেইখিনি অকণমান মই বৰষুণৰ পানী পাবৰ কাৰণে বাহিৰত উলিয়াই দিলোঁ। আৰু এয়া দেখিছেনে নন ষ্টপ মানে এইকেইদিন বৰষুণ দিয়ে আছে, কিন্তু ফুলখিনিৰ কাৰণে বাৰু ভালেই হৈছে। মোৰ তাঁতি মানে পূৰা বৰষুণৰ পানী পাইছে আৰু পাতবাহাৰ কেইজোপা মানে বৰষুণ দিলে বহুত ধুনীয়া হৈ যায়, সেয়া দেখা পাইছে। আৰু এইকেইজোপা যিহেতু মোৰ মানে বাৰান্দাত থাকে, সেইকাৰণে মই বাহিৰত উলিয়াই দিছোঁ অকণমান বৰষুণৰ পানী পাবৰ কাৰণে। হেল্ল' এভৰিৱান, এতিয়া আপোনাৰ প্ৰায় 7:30 বাজিব হ'ল আৰু মোৰো লাহেকৈ ডিনাৰ বনাবলৈ সময় হৈছে। আৰু যিহেতু আমি ৰাতি সোনকালে খাওঁ, বৰ এটা বেছি দেৰিলৈকে নাথাকোঁ, আমি 8:30মান বজাত আমি আমাৰ ডিনাৰটো কৰি দিওঁ। আৰু মই এতিয়া পাকঘৰত লাগিমগৈ, ভাবিলোঁ মই ভিডিঅ'টোৰ এণ্ডিংটো লৈ লওঁ আজি, আৰু ভিডিঅ'টো ইমানলৈকে ৰাখিছোঁ
কাৰণ আজি মানে দিনটোত বিশেষ একো দেখাবলগীয়া নাছিলে আপোনালোকক কিন্তু হ'লেও আৰু যিহেতু মই ভিডিঅ' বনাই ভাল পাওঁ মই যিমানখিনি যি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক আৰু হাঁহৰ ডিমৰ ৰেচিপিটো দেখিলেই নহয় কি হ'লগৈ কি যে হ'ব নহয় মানে হাঁহৰ ডিমটো সদায় মোৰ তেনেকুৱাই হয় মানে যেতিয়া মানে বাকলিটো গুচাওঁ তেনেকৈ মানে বখলকৈ এৰি যায় ভাল নহয় চ' আপোনালোকৰ ওচৰত যদি কিবা ট্ৰিক আছে মোক জনাবচোন মানে যাতে মই হাঁহৰ বাকলিটো যাতে ভালকৈ একদম প্লেইনকৈ ধুনীয়াকৈ যাতে গুচাব পাৰোঁ আৰু সেয়াই আৰু এটা কথা ক'বলৈ আছে আপোনালোকক আজি জানেনে একদম মানে এটা ছাৰপ্ৰাইজ গিফ্ট পাই গ'লোঁ মই অথনি ইভিনিং মই মানে ভবাই নাছিলোঁ সপোনতো ভবাই নাছিলোঁ আৰু মোৰ পিছে বস্তুটো অলপ দৰকাৰো হৈ আছিলে চ' মোৰ হাজবেণ্ডে একদম পূৰা আজি ছাৰপ্ৰাইজ দি দিলে ৰ'ব দেখাই আছোঁ আপোনালোকক এযোৰ জোতা ব্লু হয় ডাৰ্ক ব্লু আৰু ইয়াতে এনেকৈ পিংক আছে কেনেকুৱা লাগিছে বাৰু জোতাযোৰ জনাবচোন মোৰতো বহুত ভাল লাগিছে চিম্পল হয় আৰু মোক মানে এনেকুৱা এযোৰ জোতা দৰকাৰ হৈ আছিলে আৰু সেইকাৰণে আৰু এতিয়া পিছে একো লাভো নাই আনি এতিয়ানো ক'ত ওলাই যাম আৰু নহয় জানো এতিয়া যিহেতু একদম বন্ধু বান্ধৱীসকল মোৰ ভিডিঅ'টো আৰু আজি ইমানলৈকে আছিলে আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু মই ভৱিষ্যতে আৰু মোৰ ভিডিঅ'বিলাক আৰু ভাল কৰিবলৈ চেষ্টা কৰি থাকিম তাৰ কাৰণে মোক আপোনালোকৰ ছাপোৰ্ট লাগিব আপোনালোকে মোক ছাপোৰ্ট কৰি যাব মোক উৎসাহ দি যাব মোক সহায় কৰি যাব আৰু সহায়টো কেনেকৈ কৰিব লাগে জানে নহয় ভিডিঅ'বিলাকত লাইক কৰিব আৰু মোৰ ভিডিঅ'ত যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই বা মোৰ আজি যদি ভিডিঅ'টো আপোনালোকে প্ৰথমবাৰ চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মই ভৱিষ্যতে দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই থাকে তেন্তে বন্ধুসকল আজিলৈ আহিছোঁ সুস্থ থাকক আৰু সুস্থ খাওক